ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা যোৱা ক্লাছত আমি মহাসাগৰসমূহৰ বিষয়ে আলোচনা কৰিলো আজি আমি মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিম মহাদেশসমূহৰ কথা কওঁতে আমি আমাৰ এটা ধাৰণা হ'ব যে মহাদেশসমূহ ক'ত অৱস্থিত হ'ব আমাৰ পৃথিৱীৰ স্থলমণ্ডলত বা আমাৰ পৃথিৱীৰ স্থলভাগৰ প্ৰায় 67% আছে উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু সেইভাবে আমি আগতেও পাইছো যে এইভাবে উত্তৰ গোলাৰ্ধত জনসংখ্যাৰ আমাৰ পৃথিৱীৰ জনসংখ্যাৰ 90% বাস কৰে এই উত্তৰ গোলাৰ্ধত অৱস্থিত মহাদেশসমূহৰ ভিতৰত মানে সম্পূৰ্ণভাৱে অৱস্থিত মহাদেশ হ'ল উত্তৰ আমেৰিকা মহাদেশ ইউৰোপ আৰু এছিয়া আৰু আংশিকভাৱে অৱস্থিত মহাদেশ হ'ল আফ্ৰিকাৰ উত্তৰ অংশ আৰু দক্ষিণ আমেৰিকাৰ কিছু অংশ আৰু সম্পূৰ্ণভাৱে দক্ষিণ গোলাৰ্ধত অৱস্থিত মহাদেশ হ'ল দক্ষিণ আমেৰিকাৰ বেছি অংশ আছে আফ্ৰিকাৰ দক্ষিণ অংশ আৰু ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশ সম্পূৰ্ণভাৱে দক্ষিণ গোলাৰ্ধত অৱস্থিত আমি জানো যে পৃথিৱীৰ দেশসমূহৰ মাজত কি আছে আন্তঃৰাষ্ট্ৰীয় সীমা থাকে আমাৰ মহাদেশসমূহৰ মাজৰ সীমা আমি মানুহে সৃষ্টি কৰা নাই প্ৰাকৃতিকভাৱে সৃষ্টি হৈছে এই মহাদেশবোৰৰ মাজৰ সীমা মূলতঃ প্ৰাকৃতিক উপাদান যেনে নদ নদী সাগৰ মহাসাগৰ আদিয়ে নিৰ্ধাৰণ কৰিছে উদাহৰণ স্বৰূপে আমি ক'ব পাৰো এছিয়া আৰু ইউৰোপ মহাদেশৰ প্ৰাকৃতিক সীমা হ'ল ইউৰাল পৰ্বতমালা এই দুখন মহাদেশৰ মাজৰ সীমা ইউৰাল পৰ্বতমালাই নিৰ্ধাৰণ কৰিছে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজত আছে লোহিত সাগৰ আফ্ৰিকা আৰু ইউৰোপ মহাদেশৰ মাজত আছে ভূমধ্য সাগৰ আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত আছে পানামা খাল এইবিলাক হ'ল প্ৰাকৃতিক সীমা এইবোৰে মহাদেশবিলাক পৃথক কৰিছে এতিয়া এই পৃথিৱীৰ স্থলভাগত বিভিন্ন ভূ-অৱয়ব আছে আৰু এই ভূ-অৱয়বসমূহে পৃথিৱীৰ স্থলমণ্ডল অসমান কৰি ৰাখিছে এই ভূ-অৱয়বসমূহ হ'ল স্থলমণ্ডলত থকা ভূ-অৱয়বসমূহ হ'ল পৰ্বত পাহাৰ মালভূমি সমভূমি উপকূলীয় সমভূমি মৰুভূমি এইবিলাকে স্থলমণ্ডলৰ ভূ-অৱয়ব অসমান কৰি ৰাখিছে অৱশ্যে পৃথিৱীৰ আটাইকেইখন মহাদেশতে ভূ-প্ৰকৃতি একে ধৰণৰ নহয় আৰু ইয়াৰ উপৰি অৱস্থান অনুসৰি পৃথিৱীৰ সকলোতে জলবায়ু একে নহয় উদাহৰণস্বৰূপে বিষুৱীয় বা ক্ৰান্তীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ তেনেদৰে মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ আৰু মেৰু অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা হয় আৰু জলবায়ুৰ এনে পাৰ্থক্যৰ বাবে বা তাৰতম্যৰ বাবে এই অঞ্চলসমূহত পোৱা উদ্ভিদও বেলেগ বেলেগ ধৰণৰ হয় উদাহৰণস্বৰূপে বিষুৱীয় অঞ্চলত পোৱা যায় চিৰসেউজীয়া অৰণ্য উষ্ণ আৰু শুকান মৰু অঞ্চলত পোৱা যায় অৰণ্যবিহীন চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ ঠিক তেনেদৰে বৰফেৰে আবৃত মেৰু অঞ্চলত পোৱা যায় খেলুৱৈ আৰু ঢেকীয়া জাতীয় উদ্ভিদ জলবায়ু মৃত্তিকা আৰু ভূ-প্ৰকৃতিৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ অঞ্চলসমূহত কৃষিকাৰ্য আৰু শস্যৰ উৎপাদনো বেলেগ বেলেগ ধৰণৰ হয় যিবিলাক অঞ্চল প্ৰাকৃতিকভাৱে সুচল আৰু লগতে কৃষি উদ্যোগ বাণিজ্য পৰিবহন আদিৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে আগবঢ়া তেনেবোৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক হয় আকৌ যিবিলাক অঞ্চলৰ মানে প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয় যেনে অতিপাত উষ্ণ বা অতিপাত ঠাণ্ডা তেনেকুৱা অঞ্চলবিলাকত জনসংখ্যাৰ ঘনত্ব হেৰেঙা হয় এতিয়া মহাদেশসমূহত আমি সংখ্যা জানো 7খন এই 7খন মহাদেশৰ ভিতৰত দক্ষিণ মেৰুক কেন্দ্ৰ কৰি আছে এণ্টাৰ্কটিকা মহাদেশ আৰু যিহেতু ই দক্ষিণ মেৰুত অৱস্থিত সেইবাবে এই মহাদেশখন বৰফেৰে আবৃত হৈ থাকে আৰু সেইবাবে এণ্টাৰ্কটিকা মহাদেশত কোনো স্থায়ী জনবসতি নাই সেইবাবে আমাৰ এই আলোচনাত এণ্টাৰ্কটিকা মহাদেশক বাদ দি বাকি 6খন মহাদেশৰ ভৌগোলিক অৱস্থান আৰু ভূ-প্ৰকৃতি সম্পৰ্কীয় কিছু প্ৰাকৃতিক বৈশিষ্ট্য ইয়াতে আলোচনা কৰা হ'ব এতিয়া প্ৰথমতে আমি এছিয়া মহাদেশৰ বিষয়ে আলোচনা কৰো আমি জানো এছিয়া মহাদেশ হৈছে
পৃথিৱীৰ মহাদেশ কেইখনৰ ভিতৰত আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ মহাদেশ। ইয়াৰে মাটিকালি হৈছে 44 নিযুত বৰ্গ কিলোমিটাৰ আৰু এই মাটিকালিৰে এছিয়া মহাদেশে পৃথিৱীৰ স্থলভাগৰ 30% অধিকাৰ কৰি আছে। এছিয়া মহাদেশ মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত। ইয়াৰ জনসংখ্যা হৈছে 2014 বৰ্ষৰ আনুমানিক তথ্য মতে 430 কোটি, 2020 চনৰ তথ্য মতে 446 কোটি। আৰু এছিয়া মহাদেশত থকা মুঠ দেশৰ সংখ্যা হৈছে 51খন। এতিয়া আমি ভৌগোলিক অৱস্থান চাওঁ। এছিয়া মহাদেশখন উত্তৰে 78 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 1 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ বিস্তৃত আৰু পশ্চিমে 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবে 170 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। এতিয়া আমি এছিয়া মহাদেশৰ চাৰিসীমা চাওঁ। এইখন এছিয়া মহাদেশ। ইয়াৰ চাৰিসীমাত কি কি আছে চাওঁ। উত্তৰে আছে উত্তৰ মহাসাগৰ, এয়া আৰ্কটিক অ'চেন। দক্ষিণে আছে ভাৰত মহাসাগৰ, এয়া ভাৰত মহাসাগৰ। পূবে আছে প্ৰশান্ত মহাসাগৰ আৰু বেৰিং প্ৰণালী, ইয়াতে আছে বেৰিং প্ৰণালী। পশ্চিমে আছে লোহিত সাগৰ, এয়া লোহিত সাগৰ। সুয়েজ খাল, ইয়াতে সুয়েজ খাল আছে। ভূমধ্য সাগৰ, এইখিনিত ভূমধ্য সাগৰ আছে। কাস্পিয়ান ককেচাছ, ইয়াতে ককেচাছ পৰ্বত আছে এইখিনি। তাৰপিছত আছে কাস্পিয়ান সাগৰ, এইখিনি কাস্পিয়ান সাগৰ। তাৰপিছত আছে ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা। এইখিনি হল এছিয়া মহাদেশৰ চাৰিসীমা। এতিয়া আমি এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য আলোচনা কৰো। ইয়াত কি কি প্ৰাকৃতিক অৱয়ব, ভূ-প্ৰাকৃতিক অৱয়ব পোৱা যায়। এছিয়া মহাদেশত আটাইবোৰ প্ৰাকৃতিক অৱয়বে আছে। সুউচ্চ পৰ্বত শ্ৰেণীৰ পৰা মালভূমি, নদী উপত্যকা, উপকূলীয় সমভূমি, মৰুভূমি, নিম্নভূমি, মহাসাগৰীয় দ্বীপ, মৰুভূমি আদি সকলো ধৰণৰ ভূ-প্ৰাকৃতিক অৱয়বে এছিয়া মহাদেশত আছে। ইয়াৰ পৰ্বত শ্ৰেণীসমূহ চাওঁ। এছিয়া মহাদেশৰ পশ্চিম সীমাত আছে ইউৰাল পৰ্বতমালা। আমি চাৰিসীমাটো চাওঁতে আমি দেখিলো। এছিয়া মহাদেশৰ মধ্য অংশত পৰ্বত পাহাৰ আৰু মালভূমি আছে। মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা বুলি ক'ব লাগিব। ইয়াৰে পূবা পশ্চিমকে আছে হিমালয় পৰ্বত শ্ৰেণী, কাৰাকোৰাম পৰ্বত শ্ৰেণী, কুনলুন পৰ্বত শ্ৰেণী, টিয়েন চান পৰ্বত শ্ৰেণী, আলটাইন পৰ্বত শ্ৰেণী, মানে এইবিলাক সব পৰ্বতৰ শাৰী। তাৰপিছত আছে আলটাই পৰ্বত, আৰাৱলী পৰ্বত। এই হিমালয়তে আমি জানো সকলোৱে পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট আছে। ইয়াৰ উচ্চতা হৈছে 8848 মিটাৰ। আৰু কাৰাকোৰামত আছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইনষ্টিন, ইয়াক মাউণ্ট K2 বুলিও কোৱা হয়। ইয়াৰ উচ্চতা হৈছে 8611 মিটাৰ। এবাৰ আমি মালভূমিসমূহ চাওঁ। কেইবাখনো মালভূমি আছে। তিব্বত মালভূমি, পামিৰ মালভূমি। পামিৰ হৈছে পৃথিৱীৰ উচ্চতম মালভূমি, ইয়াক পৃথিৱীৰ মুধচ বুলিও কোৱা হয়। সাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দাক্ষিণাত্য আৰব, ইৰাণ আদি আছে। ইয়াৰে দাক্ষিণাত্য মালভূমি হল আমাৰ ভাৰতবৰ্ষৰ অন্তৰ্গত। নদীসমূহ চাওঁ। যিহেতু আমি পালোৱে এছিয়া মহাদেশৰ মধ্য অংশ পৰ্বত পাহাৰ আৰু মালভূমিৰে ভৰা। এই মধ্য অংশত মানে পৰ্বত পাহাৰ আৰু মালভূমিসমূহৰ এই উচ্চভূমি অঞ্চলৰ পৰা বহু ডাঙৰ নদীৰ উৎপত্তি হৈ মহাদেশখনৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ মহাসাগৰসমূহলৈ বৈ গৈছে। আৰু এই নদীসমূহে কেইবাখনো সাৰুৱা সমভূমি আৰু বদ্বীপৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য নদীসমূহৰ ভিতৰত মহাদেশখনৰ দক্ষিণ মধ্য অংশত আছে সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদী। গংগা আৰু ব্ৰহ্মপুত্ৰ আমাৰ ভাৰতবৰ্ষৰ অন্তৰ্গত। উত্তৰ অংশত আছে ইয়েনেচি, উবি আৰু লেনা। পূব অংশত আছে আমুৰ, হুৱাংহো, ইয়াংজেকিয়াং, চিকিয়াং। দক্ষিণ পূব অংশত আছে নৰ্মদা, তাপ্তি, মহানদী, গোদাবৰী,
এইবিলাক সব আমাৰ ভাৰতবৰ্ষৰ অন্তৰ্গত কৃষ্ণা কাবেৰী বৰাক আমাৰ অসমৰে মেনাম ইৰাৱতী মেকং আদি এইবিলাক হৈছে প্ৰধান নদী এছিয়া মহাদেশত হ্ৰদ কেইবাটাও আছে তাৰ ভিতৰত উল্লেখযোগ্য হ্ৰদ হৈছে বলখাস বৈকাল চিল্কা সম্বৰ ডাল পুলিকট কল্লেৰু লোকটক আদি এইবিলাক হৈছে প্ৰধান হ্ৰদ সৰু হ্ৰদ বহুত আছে ইয়াৰ ভিতৰত লোকটক হ্ৰদ এই হ্ৰদটো আমাৰ ওচৰৰে ৰাজ্য মণিপুৰত অৱস্থিত এবাৰ আমি মৰুভূমি চাওঁ কি মৰুভূমি আছে কেইবাখনো আছে মৰুভূমি থৰ মৰুভূমি গোবি আৰু আৰব মৰুভূমি আছে এছিয়া মহাদেশত তাৰ ভিতৰত থৰ মৰুভূমি আমাৰ দেশ ভাৰতবৰ্ষতে আছে ৰাজস্থানত আছে এবাৰ আমি দ্বীপসমূহ চাওঁ এছিয়া মহাদেশৰ অন্তৰ্গত দ্বীপ কেইবাটাও আছে তাৰ ভিতৰত প্ৰশান্ত মহাসাগৰত অৱস্থিত জাপান টাইৱান ফিলিপাইন জাভা সুমাত্ৰা আদি দ্বীপসমূহ এছিয়া মহাদেশৰ অন্তৰ্গত আৰু ভাৰত মহাসাগৰত থকা দ্বীপ শ্ৰীলংকা আন্দামান নিকোবৰ লাক্ষাদ্বীপ আদি হল আমাৰ এছিয়া মহাদেশৰ অন্তৰ্গত দ্বীপ এইবিলাক আমি ইয়া পঢ়িলো আমি এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য এই আটাইবোৰৰ বিষয়ে উল্লেখ কৰিব লাগিব প্ৰাকৃতিক বৈশিষ্ট্য আজি আমি এইখিনিলৈকে আলোচনা কৰিলো তোমালোকক মই কেইটামান হোমৱৰ্ক দিছো এইকেইটা তোমালোকে কৰি দেখুৱাবা প্ৰথমটো দিছো এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা এইটো অৱশ্যে এইবাৰ HSLC আহি গৈছে 2 নম্বৰটো দিছো এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে 3 নম্বৰটো এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা 4 নম্বৰটো এছিয়া আৰু আফ্ৰিকা মহাদেশ দুখনক কোনখন সাগৰে পৃথক কৰিছে শেষৰটো দিছো এছিয়া মহাদেশৰ নদ-নদীসমূহৰ বিষয়ে চমুকৈ লিখা এই গোটেইখিনি তোমালোকে পাঠটোত ভালদৰে পাবা ভালকৈ পঢ়িবা পাঠটো আজিলৈ তোমালোকৰ পাঠ ইমানতে সামৰিছো